নমস্কাৰ ৰাইজ, প্ৰত্যেক ৰাতিপুৱাৰ দৰে আজিও ৰাতিপুৱাটো আৰম্ভ হৈছে মাক ৰুটি বেলি দিয়াৰ পৰাই। আৰু কিছুদিনৰ পৰা দেউতাই কৈ আছিলে যে ঘৰত জাতিলাওৰে মাছ খাব লাগিব। গতিকে কথামতেই কাম। এয়া আনিলে দেউতাই জাতিলাও এটা কাটি, মই ভিডিঅ'ই কৰিব নাপালোঁ ভালকৈ। আৰু এয়া জাতিলাও কিছু হৈছে, কিন্তু এইবাৰ দেউতাই ৩-৪টামান বিক্ৰীও কৰিছে। আৰু এইডাল কি গছ বাৰু আপোনালোকে ক'বচোন। মা মাছখিনি ২-৩বাৰমান ধুই লৈছে, লেতেৰাখিনি আঁতৰাই লৈছে। তাৰপিছত এয়া জাতিলাওটোৰ বাকলি গুচোৱা নাই, যিহেতুকে কোমল আছিলে, গতিকে এনেকুৱাকৈ চাচি দিছে। ঠাণ্ডাৰ দিন বুলি ক'লে জাতিলাওৰ দিন আহিল আৰু দেউতাই জাতিলাও যে ইমান ভাল পায় নহয়, মাছ ৰাখিলেই জাতিলাওৱে খাব। কিন্তু মই কেতিয়াবা খাওঁ, কিন্তু আজি যিহেতু চৰ্দি লাগি আছে সেইকাৰণে ঠাণ্ডা বস্তু হয়, গতিকে জাতিলাও খাব বিচৰা নাই। সেয়েহে মা ভাবিছে কি আলুৰ জোল বনাই দিম বুলি, গতিকে মই আলুৰ জোলেই খাম। এয়া হ'ল পেটু ভাত নাইবা তিতা ভাত, আপোনালোকে কি বুলি কয় বাৰু। আৰু এই ভাত যাবলৈ ওলাইছে আমাৰ খুৰাৰ ঘৰলৈ। ফাইনেলি এইখন হৈছে মোৰ লাঞ্চৰ থালিখন, য'ত আছিলে বেঙেনা ভাজি, পেটু ভাজি, বন্ধাকবি ভাজি আৰু আলুৰ জোল। আজিলৈ বাই বাই।